নমস্কাৰ, মই bitupon সকলোকে মই এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। যিহেতু এতিয়া বৰ্তমান আছোঁ মাজুলী ডেকাচাঙত আছোঁ, বৰ্তমান মাজুলী ডেকাচাঙত। আৰু আপোনালোকক ডেকাচাঙৰ অকণমান পৰিস্থিতিটো কেনেকুৱা জেগাটো পৰিৱেশটো আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰিব, সকলোকে চাই থাকিব। এয়া ডেকাচাং খুব ধুনীয়া এটা পৰিৱেশ। আৰু ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব, চাই থাকক। এয়া মাজুলী এটা দৃশ্য, আৰু যি জেগাডোখৰ নাম হ'ল ডেকাচাং। ইয়াতে বহুত ধৰণৰ ঘৰ আছে। বহুতো দূৰ দূৰণিৰ পৰা চাবলৈও আহে ইয়াত, ভাল লাগে জেগাখন। কেনেকুৱা লাগিছে ক'ব। আৰু আজি আমি ডেকাচাঙত ফুৰিব আহিলোঁ, সেই ভাবিলোঁ আপোনালোককো দেখুৱাওঁ কেনেকুৱা। বহুতকেইটা ঘৰ আছে ইয়াতে। কিবা এটা কৈ দে ঐ, কেনেকুৱা লাগিছে? ভাল লাগিছে? ঘৰ ক'ত তোমাৰ? ঘৰ ক'ত কৈ দিয়া। তোমাৰ ঘৰ ক'ত? যোৰহাটত। মাজুলী আহি কেনেকুৱা লাগিছে? ভাল লাগিছে। ইয়াত জেগাডোখৰ বেছি ফটো শ্বুট কৰি আছে। কেনেকুৱা লাগিছে ক'ব খালি জেগাডোখৰ। দেখিছে গাইছ, কেনেকুৱা লাগিছে ক'ব। ভাল লাগে জেগাডোখৰ। ইয়াতে বহুত ধৰণৰ মানুহ আহি থাকেও ইয়াত। বহুত দূৰ দূৰণিৰ পৰা আহি মানে ইয়াত থাকেও, আৰু চাই জেগাডোখৰ বহুত ভাল লাগে। মই জাষ্ট আজি প্ৰথম আহিছোঁ চাব, সেই ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। অলপ ভালকে পোষ্ট। এটা মূৰ্তি। এইটো এটা ঘৰ। খুব ধুনীয়া এটা পৰিৱেশ, ভাল লাগিছে। আৰু আপোনালোকে ক'ব কেনেকুৱা লাগিছে। এইবিলাক ইয়াতে বহুতকেইটা ঘৰে আছে। এইফালে আছে, এইফালে আছে, এইফালে আছে, আৰু এইবোৰ বনাই আছে কিবা ঘৰ। আৰু এইপিনে দেখিছে, খুব ধুনীয়া এটা পৰিৱেশ, খুব ভাল লাগিছে। মোৰ নিজকে ভাল লাগিছে। আৰু আপোনালোকে কেনেকুৱা লাগিছে ক'ব, কমেণ্ট কৰিব। আৰু যদি আহিব বিচাৰে আহিব, চাবহি। মাজুলীত আছে এইডোখৰ ঠাই, মাজুলী গড়মূৰত আছে। আৰু জেগাডোখৰ নাম ডেকাচাং বুলি কয়। খুব ধুনীয়া এটা পৰিৱেশ। আৰু এটা ঘৰ। আৰু কেনেকুৱা লাগিছে। আৰু ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব, আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে জেগাডোখৰ। আৰু আপোনালোকে আহিব চাবলৈ, খুব ধুনীয়া এটা পৰিৱেশ। আৰু আৰু জেগাডোখৰ খুব ধুনীয়া পৰিৱেশ, মোৰ নিজেও ভাল লাগিছে। আৰু যদি চাবলৈ আপোনালোকে বিচাৰে আহিব মাজুলীলৈ। এইবিলাক ইয়াতে বহুতকেইটা ঘৰ আছে, বহুত ধুনীয়া ধুনীয়া ঘৰকেইটা আছে বনাই থোৱা।
কিছুমান পুৰণা হৈছে, ভাগিছে এইবিলাক। বহুতকেইটা ঘৰ আছে ৰাউণ্ড। আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে ক'ব, কমেণ্ট কৰিব। আৰু ভিডিঅ'টো যদি ভাল পায় লাইক কৰিব। আৰু নতুনকৈ যদি মোৰ চেনেলটোত আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো ইমানে আছিলে। জয় অসম।